আমি শিল্পী দিৱসৰ প্ৰগ্ৰেম কৰি এতিয়া আমি স্প্ৰিং ভেলীত চাহ খাবলৈ আহিছোঁ দেই। সকলোৱে আহিছোঁ, আমাৰ ছাত্ৰীসকল লগতে অভিভাৱকসকল সকলো মিলি এতিয়া আমি চাহ খাই আছোঁ। খা, কি খাইছ কৈ দেচোন। আৰু নাখাওঁ, বাকীটো ইটো নকলি যে। এয়া সকলো এতিয়া চাহ খোৱাত ব্যস্ত। ৰেকৰ্ডিং কৰিলোঁ, নাচিলে সুন্দৰকৈ চব ভিডিঅ' কৰিলোঁ। সকলো চাহ খোৱাত ব্যস্ত। এতিয়া চাহ খাই আৰু ঘৰমুৱা হ'ব। তাৰপিছতে আমাৰ আজি শিল্পী দিৱস ইয়াতে, ইয়াৰ পিছতে এতিয়া আমাৰ শিল্পী দিৱস ইয়াতে সমাপ্ত হ'ব। খাই শেষ হ'লে ধন্যবাদ। আকৌ ইয়াৰ পিছত লগ পাম। চব খোৱাকৈ